ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকৰ হৈতে পাটনি অৰ্থাৎ ব্যষ্টিবাদী অৰ্থবিজ্ঞানৰ প্ৰথমটি অধ্যায় পাটনি ইংৰাজীত ইন্ট্ৰোডাকশ্যন সেই অধ্যায়টিৰ এটা অতি গুৰুত্বপূৰ্ণ ধাৰণাৰ কথা আলোচনা কৰিম আৰু সেই ধাৰণাটোৰ হৈছে অৰ্থনৈতিক ব্যৱস্থা ব্যৱস্থা যাক ইংৰাজীত কোৱা হয় ইকনমিক সিস্টেম। এই ধাৰণাটোৰ কথা ক'বলৈ গ'লে প্ৰথমে আমি এটা কথা স্পষ্ট কৰিব লাগিব, অৰ্থনৈতিক ব্যৱস্থা কাক বোলে। এখন দেশৰ উৎপাদন বিতৰণ আৰু উপভোগৰ লগত জড়িত হৈ থকা অনুষ্ঠানবোৰকে অৰ্থনৈতিক ব্যৱস্থা বুলি কোৱা হয়। মনত থাকিবনে যে এখন দেশৰ উৎপাদন বিতৰণ আৰু উপভোগৰ লগত জড়িত হৈ থকা প্ৰডাকশ্যন ডিষ্ট্ৰিবিউশ্যন কনজাম্পশ্যন এই তিনিটা বিষয়ৰ লগত জড়িত হৈ থকা অনুষ্ঠানবিলাককে অৰ্থনৈতিক ব্যৱস্থা বুলি কোৱা হয়। অৰ্থনৈতিক ব্যৱস্থাই নিজৰ নিয়ম আৰু কৌশলৰ জৰিয়তে দেশৰ সম্পদৰাজি কল্যাণৰ কাৰণে ব্যৱহাৰ কৰে। অৰ্থনৈতিক ব্যৱস্থাই এখন দেশৰ কিছুমান সমস্যা সমাধান কৰিবলগীয়া হয়, যেনেকৈ কি সামগ্ৰী উৎপাদন কৰিব, কেনেকৈ উৎপাদন কৰিব, কাৰ কাৰণে উৎপাদন কৰিব আৰু সেই সামগ্ৰীসমূহ কেনেদৰে বিতৰণ কৰা হ'ব, ভৱিষ্যতৰ বাবে কি কাৰ্যপন্থা লোৱা হ'ব, সেই সকলোবিলাক দেশৰ অৰ্থব্যৱস্থাই সমাধান কৰে। এতিয়া এখন দেশৰ আৰ্থিক ব্যৱস্থাক আমি তিনিটা ভাগত ভাগ কৰিব পাৰোঁ। প্ৰত্যেক দেশৰে নিজা নিজা আৰ্থিক ব্যৱস্থা থাকে। এতিয়া এই অৰ্থনৈতিক ব্যৱস্থাৰ তিনিটা ভাগ আছে। সেই তিনিটা ভাগ হ'ল কেন্দ্ৰীয় পৰিকল্পিত অৰ্থনীতি, দ্বিতীয়টো ভাগ হ'ল বজাৰ অৰ্থনীতি আৰু তৃতীয়টো হ'ল মিশ্ৰ অৰ্থনীতি। ইংৰাজীত কেন্দ্ৰীয় পৰিকল্পিত অৰ্থনীতি হ'ল চেন্ট্ৰেলি প্লেন ইকনমি, বজাৰ অৰ্থনীতি হ'ল মাৰ্কেট ইকনমি আৰু মিশ্ৰ অৰ্থনীতি হ'ল মিক্সড ইকনমি। যিকোনো এখন দেশে আৰ্থিক ব্যৱস্থাসমূহৰ ভিতৰত যিকোনো এটা ব্যৱস্থা গ্ৰহণ কৰিব পাৰে। এতিয়া আমাৰ দেশ ভাৰতবৰ্ষই মিশ্ৰ অৰ্থনীতি অনুকৰণ কৰে। এতিয়া বুজি পালা যে অৰ্থনৈতিক ব্যৱস্থা তিনি প্ৰকাৰৰ। সেই তিনি প্ৰকাৰৰ ভিতৰত আমি প্ৰত্যেকটো প্ৰকাৰকে পুংখানুপুংখভাৱে আলোচনা কৰিব লাগিব। প্ৰথমে আমি লৈছোঁ কেন্দ্ৰীয়ভাৱে পৰিকল্পিত অৰ্থনীতি। এই কেন্দ্ৰীয়ভাৱে পৰিকল্পিত অৰ্থনীতিত অৰ্থাৎ যিখন দেশত কেন্দ্ৰীয়ভাৱে পৰিকল্পিত অৰ্থনীতি গ্ৰহণ কৰে সেই দেশখনত সকলো সিদ্ধান্ত চৰকাৰে গ্ৰহণ কৰে। এতিয়া কথা হ'ল কি ধৰণৰ সিদ্ধান্ত, যে উৎপাদন বিতৰণ উপভোগ আৰু তাৰ লগতে বিভিন্ন দ্ৰব্য সামগ্ৰী বিনিময় কাৰ্য আদিৰ ক্ষেত্ৰত সকলো সিদ্ধান্ত চৰকাৰে গ্ৰহণ কৰে। আমি কেন্দ্ৰীয়ভাৱে পৰিকল্পিত অৰ্থনীতি অনুকৰণ কৰা দেশ কিছুমানৰ নাম ক'ব পাৰোঁ। সেই দেশবোৰ হ'ল ছোভিয়েট ইউনিয়ন আগৰ, তাৰপিছতে তোমাৰ চীন, কিউবা, এইবোৰ হৈছে কেন্দ্ৰীয়ভাৱে পৰিকল্পিত অৰ্থনীতি। আৰু ইয়াত উৎপাদন উপভোগ আৰু দ্ৰব্য সেৱাৰ বিনিময় সেৱা সম্পৰ্কীয় সকলো কাৰ্য চৰকাৰে গ্ৰহণ কৰে। সকলো কাৰ্য গ্ৰহণ কৰে মানে কি? সকলো ধৰণৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত চৰকাৰে গ্ৰহণ কৰে।
মনত থাকিব তোমালোকক আকৌ কৈছোঁ চোৱা কেন্দ্ৰীয়ভাৱে পৰিকল্পিত অৰ্থনীতিত এখন দেশৰ উৎপাদন বিতৰণ উপভোগ আৰু বিনিময় সম্পৰ্কীয় সকলো অৰ্থনৈতিক সিদ্ধান্ত চৰকাৰে গ্ৰহণ কৰে আৰু সেইকাৰণে সেই অৰ্থনীতিক কেন্দ্ৰীয়ভাৱে পৰিকল্পিত অৰ্থনীতি বুলি কোৱা হয় উদাহৰণ হিচাপে আমি তিনিখন দেশৰ নাম ক'ব পাৰোঁ চীন কিউবা আৰু আগৰ সোভিয়েট ইউনিয়ন তোমালোকক কেন্দ্ৰীয় পৰিকল্পিত অৰ্থনীতিৰ কথা মই দুবাৰকৈ ক'লোঁ এতিয়া আমি আহিছোঁ বজাৰ অৰ্থনীতিলৈকে যাৰ ইংৰাজী প্ৰতিশব্দটো হৈছে মাৰ্কেট ইকনমি এতিয়া এই বজাৰ অৰ্থনীতিত সকলোবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত বজাৰৰ মাধ্যমত কৰা হয় অৰ্থাৎ বজাৰে সকলোখিনি নিয়ন্ত্ৰণ কৰে নিয়ন্ত্ৰণ কৰা বুলি কওঁতে আমি কোনবোৰ কথা ক'ব লাগিব যে সকলো দ্ৰব্য আৰু সেৱা দামৰ জৰিয়তে আহে এই বজাৰ কেন্দ্ৰিক অৰ্থনীতিত সকলো দ্ৰব্য আৰু সেৱাৰ বিনিময় মুদ্ৰাৰ মাধ্যমত যেহেতু কৰা হয় গতিকে সকলো কথা এই বজাৰৰ জৰিয়তে আহে বজাৰ কেন্দ্ৰিক অৰ্থনীতিৰ যদি আমাক উদাহৰণ দিবলগীয়া হয় আমি দিবলগীয়া হয় আমেৰিকা যুক্তৰাষ্ট্ৰ তাৰপিছত ইংলেণ্ড জাপান আদি দেশৰ নাম আমি ক'ব পাৰোঁ বুজি পালানে যে বজাৰ কেন্দ্ৰিক অৰ্থনীতিত বজাৰৰ জৰিয়তে সকলো অৰ্থনৈতিক কাৰ্য সমাধা কৰা হয় বজাৰৰ জৰিয়তে সকলো অৰ্থনৈতিক কাৰ্য সমাধা কৰা হয় আৰু বজাৰত সকলো দ্ৰব্য আৰু সেৱাৰ বিনিময় মুদ্ৰাৰ মাধ্যমত হয় অৰ্থাৎ কি হয় দ্ৰব্য আৰু সেৱাৰ সমস্ত দামৰ জৰিয়তে আহে সকলো কথা দামৰ জৰিয়তে আহে আৰু তাকে কি বুলি কোৱা হয় বজাৰ অৰ্থনীতি বুলি কোৱা হয় এতিয়া আমি আহিছোঁ মিশ্ৰ অৰ্থনীতিলৈকে অৰ্থাৎ আমাৰ দেশৰ অৰ্থনীতি মিশ্ৰ অৰ্থনীতিত কিছুমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত কেন্দ্ৰীয়ভাৱে অৰ্থাৎ চৰকাৰে কিছুমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে আকৌ কিছুমান সিদ্ধান্ত বজাৰে চৰকাৰ মানে হ'ল ৰাজহুৱা খণ্ডই কিছুমান সিদ্ধান্ত গ্ৰহণ কৰে আৰু কিছুমান ব্যক্তিগত খণ্ডই গ্ৰহণ কৰে গতিকে বজাৰ মিশ্ৰ অৰ্থনীতিত কি হয় কেন্দ্ৰীয়ভাৱে পৰিকল্পিত অৰ্থনীতি আৰু বজাৰ অৰ্থনীতিক একেলগ কৰা হয় অৰ্থাৎ ৰাজহুৱা খণ্ড আৰু ব্যক্তিগত খণ্ডৰ সহ অৱস্থানেই হৈছে মিশ্ৰ অৰ্থনীতি আৰু সেই মিশ্ৰ অৰ্থনীতিৰ এটা উদাহৰণ আমি পাই থৈছোঁ আমাৰ দেশ তাৰ লগতে আমি ক'ব পাৰোঁ শ্ৰীলংকা পাকিস্তান বাংলাদেশ আদি দেশৰ কথা আমি এতিয়া কেন্দ্ৰীয়ভাৱে পৰিকল্পিত অৰ্থনীতি আৰু বজাৰ অৰ্থনীতিৰ মাজত পাৰ্থক্য উলিয়াব পাৰোঁ তোমালোকে বৰ্ডলৈ চোৱা কেন্দ্ৰীয় পৰিকল্পিত অৰ্থনীতিত উৎপাদন বিতৰণ বিনিময় উপভোগ সম্পৰ্কীয় সকলো গুৰুত্বপূৰ্ণ সিদ্ধান্ত চৰকাৰে গ্ৰহণ কৰে সকলো অৰ্থনৈতিক অৰ্থাৎ গুৰুত্বপূৰ্ণ সিদ্ধান্ত চৰকাৰে গ্ৰহণ কৰে আকৌ বজাৰ অৰ্থনীতিত সকলোবোৰ অৰ্থনৈতিক সিদ্ধান্ত বজাৰ অৰ্থনীতিৰ জৰিয়তে সংঘটিত কৰা হয় তাৰমানে সংজ্ঞা দুটা লিখিলেই হ'ল দুইফালে দ্বিতীয়তে কেন্দ্ৰীয়ভাৱে পৰিকল্পিত অৰ্থনীতিত সম্পদৰ গৰাকী হ'ল চৰকাৰ আকৌ বজাৰ অৰ্থনীতিত সকলো সম্পদৰ গৰাকী হ'ল ব্যক্তিগত খণ্ড মনত থাকিবনে ইয়াত সম্পদৰ গৰাকী হ'ল চৰকাৰ আৰু ইয়াত হ'ল ব্যক্তিগত খণ্ড দ্বিতীয় পাৰ্থক্য আমি গম পালোঁ তৃতীয় পাৰ্থক্যলৈ আহিলোঁ যে কেন্দ্ৰীয়ভাৱে পৰিকল্পিত অৰ্থনীতিৰ এটা মূল উদ্দেশ্য হৈছে সামাজিক কল্যাণ সাধন মনত থাকিব সামাজিক কল্যাণ সাধন কেন্দ্ৰীয়ভাৱে পৰিকল্পিত অৰ্থনীতিৰ এটা মূল উদ্দেশ্য আকৌ বজাৰ অৰ্থনীতিৰ মুনাফা বা লাভ অৰ্জন কৰা এটা মূল উদ্দেশ্য অৰ্থাৎ বজাৰ অৰ্থনীতিৰ এটা মূল উদ্দেশ্য হৈছে মুনাফা বা লাভ অৰ্জন কৰা তাৰপিছত আহিলোঁ চতুৰ্থটি পাৰ্থক্যলৈ যে কেন্দ্ৰীয়ভাৱে পৰিকল্পিত অৰ্থনীতিৰ সকলো সিদ্ধান্ত চৰকাৰে গ্ৰহণ কৰে আকৌ বজাৰ অৰ্থনীতিত বজাৰৰ দুই শক্তি চাহিদা আৰু যোগানৰ জৰিয়তে সকলোবিলাক অৰ্থনৈতিক সিদ্ধান্ত গ্ৰহণ কৰা হয় মনত থাকিব আমি এতিয়া পঞ্চম পাৰ্থক্যটোলৈকে আহিছোঁ কেন্দ্ৰীয়ভাৱে পৰিকল্পিত অৰ্থনীতিত উদ্যোগসমূহৰ মাজত কোনো প্ৰতিযোগিতা নাথাকে আকৌ বজাৰ অৰ্থনীতিত উদ্যোগসমূহৰ মাজত তীব্ৰ প্ৰতিযোগিতা চলে
মনত থাকিব। আৰু একেবাৰে শেষৰ পাৰ্থক্যটো হ'ল যে কেন্দ্ৰীয় পৰিকল্পিত অৰ্থনীতিৰ যিবোৰ সমাজ, সেই সমাজত আয় অসমতা নাথাকে, কিন্তু বজাৰ অৰ্থনীতিৰ সমাজত আয় অসমতা থাকে। এই 6টা পাৰ্থক্য তোমালোকে মনত ৰাখিবা। পৰীক্ষাত হয়তো 6টা পাৰ্থক্য লিখিবলৈ নিদিব পাৰে, কিন্তু তোমালোকে 6টা পাৰ্থক্য জানি থাকিলে তোমালোকৰ কাৰণে যিমানটা লিখিব দিয়ে সেই লৈ পেলাই তোমালোকে লিখিব পাৰিবা। এতিয়া আমি আৰ্থিক ব্যৱস্থাৰ সকলোখিনি কথা তোমালোকৰ সৈতে আলোচনা কৰিলোঁ। আৰ্থিক বা অৰ্থনৈতিক ব্যৱস্থা তোমালোকে মনত ৰাখিবা। প্ৰথমতে আমি জানিব লাগিব আৰ্থিক ব্যৱস্থা কাক বোলে, তাৰপিছত 3টা আৰ্থিক ব্যৱস্থা বা অৰ্থনৈতিক ব্যৱস্থাৰ কথা জানিব লাগিব। তাৰপিছত কেন্দ্ৰীয়ভাৱে পৰিকল্পিত অৰ্থনীতি আৰু বজাৰ অৰ্থনীতিৰ মাজত পাৰ্থক্য জানিব লাগিব। আৰু 3টা আৰ্থিক ব্যৱস্থাৰ সংজ্ঞা তোমালোকৰ মনত আছেই নিশ্চয়। সেই সকলোখিনি কথা পঢ়িলে তোমালোকে পৰীক্ষাৰ প্ৰশ্ন কাকতত যি প্ৰশ্ন আহে তোমালোকে তাৰে উত্তৰ লিখিব পাৰিবা। ধন্যবাদ।